নমস্কাৰ, এয়া যুগল মেধিৰ কথাৰে নিবেদন কৰিব লৈছোঁ। কোনে জানে কেতিয়া আহিব প্ৰকৃতিৰ সেই প্ৰলয়ংকাৰী বান? কিমানে আৰু সহিব আকুলতাৰ সোধ, অসমবাসীৰ অসীম সপোন? কোনে জানে আকৌ কেতিয়া আহিব গৃহভূমি উটুৱাই নিয়া প্ৰলয়ংকাৰী বান? কৃষিভূমি বিনষ্ট কৰা সেই প্ৰলয়ংকাৰী বান, জলস্তৰ বৃদ্ধি, ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি, বানৰ সেই বিভীষিকা উটুৱাই নিছে আমাৰ সপোনৰ ঘৰখন, লগতে উটুৱাই নিছে অসমবাসীৰ ভঁৰালৰ সংগতি। কোনে জানে আকৌ কেতিয়া আহিব প্ৰকৃতিৰ সেই প্ৰলয়ংকাৰী বান? ধন্যবাদ।